পাঠশালাত মানে ইহঁতৰ ঘৰটো বহুত পপুলাৰ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে সুপ্ৰভাত জনাইছো আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো অকমান বেলেগ হ'বলৈ গৈ আছে। যোৱা 5-6 দিন মানৰ পৰা বহুত বেছি মেছেজ আহিছে মোলৈ, বহুত মেছেজ আহিছে। মই আপোনালোকক জনাব নোৱাৰো, মানে ক'ব পৰা নাই যে কিমান বেছি মেছেজ আহিছে। মোৰ বাৰ্থডেত ইমান বেছি মেছেজ নাহে, যোৱা কেইদিনমানৰ পৰা যিমান বেছি মেছেজ আহিছিল। কাৰণ আপোনালোক সকলোৱে গম পাইছে, বেছিভাগেই গম পাইছে, আমাৰ ঘৰলৈ এগৰাকী ইউটিউবাৰ আহিছিলে, যাৰ কাৰণে হয়তো সকলো ভিডিঅ'টো চাইছে আৰু মোক মেছেজ কৰিছে। সেই বিষয়ে মই আপোনালোকৰ লগত আজি অকণমান কথা পাতিম, জনাম। কোনোবাই যদি চোৱাও নাই তেতিয়াহ'লে চাব পাৰিব। কিন্তু তাৰ আগতে মই মোৰ অকণমান স্মৃতি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হাই ছেকেণ্ডাৰী লেভেলত যেতিয়া আছিলোঁ তেতিয়া মোৰ কাৰণে খুব এটা সুন্দৰ মুহূৰ্ত আছিল। পাৰফৰ্মেঞ্চ কৰিছিলোঁ মই বিভিন্ন থলুৱা গীত লগ কৰি পেলাই, মিক্স কৰি পেলাই, আৰু সেই পাৰফৰ্মেঞ্চটো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব, আৰু কোৱালিটি ইমান ভাল নহয় কাৰণ সেই সময়ত ইমান ভাল কেমেৰাৰ মোবাইল নাছিল। যেনেকৈ পাৰিছে তেনেকৈ মানে ৰাখি থৈ দিছিলোঁ আৰু। কিন্তু আজি বিশেষকৈ মোৰ সেই মুহূৰ্তলৈকে কিয় বা মনত পৰি আছে, ভাবিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰপিছতে মই জনাই আছোঁ বিশেষ ইউটিউবাৰজন আমাৰ ঘৰলৈ কিয় আহিছিল, কি কৰিছিল, কেনেকৈ কণ্টেক্ট হ'ল, কি হ'ল, সকলোবিলাক জনাম। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ।
কেনেকুৱা পালে জনাব আৰু মোৰ খুবেই বেছি ভাল লাগে সেইকাৰণে মই দেখুৱালোঁ আৰু এতিয়া আহিছোঁ ইম্পৰ্টেণ্ট কথাটো যে আজিৰ পৰা 5-6 দিনমান আগতে আমাৰ ঘৰলৈকে আহিছিল আমাৰ সকলোৰে চিনাকি জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা ডিম্পু দা আহিছিলে আহি পালোঁ পাঠশালা আৰু পাঠশালাত এয়া তন্ময়ক লগ পালোঁ যেতিয়া বানপানী আছিলে এই বছৰ 2023 চনত যেতিয়া বানপানী হৈছিলে তেতিয়া ডিম্পুদাই আমাৰ এইফালেৰে মানে পানী দেখুৱাই পেলাই এটা ভিডিঅ' বনাই গৈছিলে তেতিয়া ডিম্পুদাই আমাৰ ঘৰটো দেখিছিল আৰু আপোনালোকে প্ৰায় মোৰ ভিডিঅ' বা ফটোবিলাকত ইনষ্টাগ্ৰামৰ ফটোবিলাকত দেখি থাকে আমাৰ ঘৰটো বহুত পুৰণি ঘৰ হয় পিছত আমাৰ এনেকৈ কথা বতৰা হ'ল যে ঘৰটো এবাৰ দেখুৱাব পাৰিলে ভাল হয় কাৰণ বহুত বেছি পুৰণি ঘৰ আৰু যদিও আমি বহুত ভালকৈ ৰাখিছোঁ ঘৰটো সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ তথাপি এটা চিন হিচাপে ৰৈ যোৱাটো বহুত বেছি প্ৰয়োজনীয় আৰু সকলোৱে পাঠশালাৰ সকলোৱে চিনি পায় সকলোৱে জানে তথাপি ডিম্পুদাই এবাৰ দেখুৱালে আপোনালোকৰ ঘৰটো সেইদিনাখন হঠাৎ দুপৰীয়া ফোন কৰিলে ডিম্পুদাই যে আজি আহিছোঁ ভিডিঅ'টো আজিয়ে বনাই দিওঁ দিয়া আগতেও বহুত প্লেনিং কৰা হৈছিল কিন্তু তেনেকৈ নিমিলে ময়ো কেতিয়াবা ঘৰত নাথাকোঁ কলেজ চলি আছিলে তো ডিম্পুদাৰটো হেভি চিডিউল থাকে তো তেনেকৈ নিমিলে ভিডিঅ' কৰিবলৈ কিন্তু সেইদিনাখন মিলি গ'ল হঠাতে তেওঁ আহিলে আহি পেলাই তেনেকৈ ভিডিঅ'টো বনালে বেছি সময় নহয় অকণমান সময়ৰ ভিডিঅ' তেওঁৰ ইউটিউব চেনেলত আপোনাৰ ডিম্পুজ ব্লগত গ'লে দেখিবই পাব ঘৰটো মানে বহুত পুৰণি ঘৰ সিহঁতৰ ককাকে বনাই থৈ যোৱা ককাকে DFO আছিল ফৰেষ্টৰ এইবিলাক চব কাঠৰ চাওক ককা মানে আমাৰ DFO আছিল ফৰেষ্টত আছিলতো তাতে এনেহেন ঘৰ বান্ধে ককাই ভাবিল নেকি আৰু এতিয়াও বান্ধো তোমালোকে ঘৰটো ৰাখি থবা এনেকৈ ভালেই লাগিল আমাৰ সকলোৰে ককাৰ এটা বহুত মানে সেই সময়তে বহুত ডাঙৰ কাম এটা কৰি থৈ গৈছিল কাৰণ নৰ্মেল ঘৰ সকলোৱে বনায় কিন্তু এনেকুৱা ঘৰ হয়তো ইয়াতে পাঠশালাত অকল এইটোৱে আছে মই বেলেগ দেখা নাই পাঠশালাত মানে ইহঁতৰ ঘৰটো বহুত পপুলাৰ কোনোবা ফটোগ্ৰাফাৰৰ ফটো মাৰিব লগা হ'ল কিবা শ্বৰ্ট ফিল্ম হ'ল চব মানে ইহঁতৰ ঘৰতে কৰি থাকে ডিম্পুদাৰ ভিডিঅ'টো আপলোড হোৱাৰ পিছতেই বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছে বহুত আননোন পাৰ্চন যিসকলে হয়তো কিছুমানে মোক ফ'ল' কৰিছে কিছুমানে ফ'ল' নাই কৰা তেনেকুৱা বহুত মানুহ আছে যিসকলে ইনষ্টাগ্ৰামত মেছেজ কৰিছে যে ঘৰটো খুব বেছি ধুনীয়া বহুতে কৈছে কি তোমাকতো চিনি পাইছিলোঁ আগৰ পৰাই কিন্তু ঘৰটো যে এইটো ঘৰ যে তোমালোকৰ জানিছিলোঁ তো আজি দেখি ভাল লাগিল আমাৰ ঘৰটো যে এনেকৈ বেলেগে চাইছে ভাল পাইছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা আৰু ইনষ্টাগ্ৰামত যিসকলে মেছেজ কৰিছে তেওঁলোকক মই বহুতকে পাৰ্চনেলি থেংক ইউ কৈছোঁ ৰিপ্লাই কৰিছোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ সকলোৱে কৈছে কি ঘৰখন বৰ ধুনীয়া আৰু বহুতে মোক ইনষ্টাগ্ৰামত কৈছে কি ঘৰখনৰ হোম টুৰ দিবা হোম টুৰ চাবলৈকে ৰৈ আছোঁ মই নিশ্চয় হোম টুৰ এটা লৈ আহিম আপোনালোকেও হোম টুৰ চাব বিচাৰে তেন্তে কমেণ্ট কৰি দিব শেষত মই আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ এতিয়ালৈকে প্ৰায় 780 মান ছাবস্ক্ৰাইবাৰ হৈছে গতিকে 1000 হ'বলৈ বেছি নাই আপোনালোকে যদি সহায় কৰে তেন্তে এইটো একো ডাঙৰ কথা নহয় ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰি দিব আৰু প্ৰথমৰ পৰা একেবাৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ভিডিঅ' এটা বনোৱাৰ লগে লগে বহুত বেছি কষ্ট থাকে বা বহুত ষ্ট্ৰাগলিং পিৰিয়ড হয় এইটো যিহেতুকে সকলোবিলাক বস্তু শিকি আছোঁ মই বাৰে বাৰে কৈ আছোঁ সকলোবিলাক বস্তু মোৰ কাৰণে নতুন মই শিকিহে আছোঁ গতিকে আপোনালোকৰ ফালৰ পৰা যেতিয়া সঁহাৰি পাম তেতিয়া বহুত বেছি ভাল লাগিব আৰু আগবাঢ়ি যাবৰ কাৰণে উৎসাহ পাম কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে এইবিলাক কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটো অন কৰি থৈ দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমতে চাবলৈ পায় ধন্যবাদ যাবা ৰাখবা যাম আপোনাৰ দোকানত বিশেষকৈ যাম বিস্কুট খাবৰ কাৰণে থোৱা অলপ বিস্কুট আৰু এটা বিস্কুট কাপ আছে বিস্কুট খাব আছে তাৰমানে কাপটো খাই দিব পাৰি দিয়া বাই বাই এইটো বহুত মূল্যৱান ঘৰ বাই বাই